জুবিন ঘেণ্টা আৰু জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে আৰু মই ক'লো জুবিন এটা পাগল জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই অসমত বহুত ভাল ভাল গায়ক আছে কি গায় জুবিনে ওপৰত টানিবই নোৱাৰা হ'ল জুবিন ঘেণ্টা Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. আপোনাৰ স্থিতি বৰ্তমানো একে আছে নে আপোনাৰ স্থিতি সলনি হৈছে নেকি বাইদেউ এতিয়া নে আপোনাৰ স্থিতি একে আছে বাকিখিনি কোৰ্টত কম আপোনালোকক যিমানখিনি ক'ব লাগে ক'লো নমস্কাৰ বন্ধু বান্ধৱী ভাল খবৰ নহয় বেয়া খবৰ বুলি ক'বলৈ লাগিব কিয়নো ন্যায়ৰ বাবেতো কাম কৰি আছে সেইটো ভাল খবৰ বুলি ক'ব লাগিব আৰু আধা বেয়া খবৰটো হ'ল যে আমাৰ জুবিনদাৰ 4 মাহ পাৰ হৈ গ'ল কিন্তু 20 বছৰ লাগিব নেকি জুবিনদাৰ ন্যায় পাবলৈ ক'ত জুবিনদাৰ ন্যায় আজি এবছৰ ধৰি ৰাস্তা লৈ আছে কিয়নো জুবিনদাৰ ন্যায় পোৱা নাই এইবিলাকতো বেয়া খবৰ মানে জুবিনদাৰ ন্যায়ৰ বাবে ইমান অপেক্ষা কৰি আছে সকলো অনুৰাগীবিলাকে ময়ো অপেক্ষা কৰি আছোঁ ময়ো জুবিনদাৰ ভিডিঅ' বনাই আছোঁ যাতে জুবিনদা অতি সোনকালে ন্যায় পাওক আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে যে ন্যায় দিম বুলি আমি নিউজত যে শুনিছোঁ আৰু আপোনালোকে চাইছা যে গৰিমা বৌ কি ক'লে অতি সোনকালে ন্যায় লাগিব কিন্তু ন্যায়ৰ বাবে যে ইমান অপেক্ষা কৰি কি লাভ মানে হত্যাকাৰীক যে কাৰাগাৰত বা জেলত থ'লে কিবা ন্যায় বুলি কোৱা হ'ব নেকি জেলত ভৰাই থ'লে ন্যায় নহ'ব এই হত্যাকাৰীক কিবা শাস্তি দিয়ক ৰাইজৰ আগত শাস্তি দিয়ক যদি চৰকাৰে শাস্তি দিব নোৱাৰে ৰাইজৰ হাতত এৰি দিয়ক অপৰাধীক যেনেকৈ আমি জুবিনদাৰ বাবে অপেক্ষা কৰি আছোঁ ন্যায়ৰ বাবে তেনেকৈ ৰাইজবিলাকে এই হাৰামী 2-3জন মান হত্যাকাৰীক মানে শাস্তিৰ কাৰণে অপেক্ষা কৰি আছে সেইবিলাক যদি শাস্তি নাপায় জুবিনদাৰ ন্যায় কেতিয়াও ভাল নহ'ব আৰু আমাৰ দৰে সামান্য মানুহ কিবা এটা দুৰ্ঘটনা হ'লে ন্যায় পাম জানো আমিতো ন্যায় নাপাম ইমান ডাঙৰ শিল্পীয়ে যদি ন্যায় পোৱা নাই আমাৰ দৰে মানুহে কিবা এটা দুৰ্ঘটনা হ'লে একো ন্যায় বুলি নাপামে আপোনালোকে গমে পোৱা আপোনালোকে কোৱাচোন জুবিনদাৰ মৃত্যু কেতিয়া হৈছিল 19 তাৰিখে হৈছিল ন ছেপ্টেম্বৰৰ 19 তাৰিখে হৈছিল আজি কি এতিয়া কি হ'ল জানুৱাৰী এতিয়া জানুৱাৰী 4 মাহ পাৰে হৈ যাব কিন্তু আমি জুবিনদাৰ ন্যায়ৰ কাৰণে ইমান অপেক্ষা কৰি আছোঁ যে জুবিনদাৰ মৃত্যুটো 19 ছেপ্টেম্বৰত হৈছিল আজিলৈকে আমি ন্যায়টো বিচাৰি আছোঁ ন্যায়ৰ বাবে ভেক্টৰ দাসে গ্ৰেপ্তাৰ হ'ব লাগিলে আৰু কোনজন গ্ৰেপ্তাৰ হ'ব মানে ন্যায় খুজিলে মানে গ্ৰেপ্তাৰ হয় এইবিলাক আৰু কিবা কথা নেকি এতিয়া মই বেছি নকওঁ এতিয়া মোকো বকিব যে কোনো কোৱা কথা নহয় এইবিলাক মানে নিউজত যে দেখি আছোঁ আৰু জুবিনদাৰ বাবে ন্যায়ৰ বাবেতো কোনেও অৱহেলা নকৰে আজি 5 মিলিয়নৰ বেছি হৈ গ'ল জাষ্টিছ বিচাৰি জুবিনদাৰ কাৰণে এতিয়া আমি পামনে নাই এইটো নিউজত আপোনালোকে সম্পূৰ্ণ চাই লোৱা আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি লোৱা জুবিনদাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা আপোনালোকে কমেণ্ট কৰি জনাব তো থেংক ইউ ছ' মাছ বহুত দূৰৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা শিৱসাগৰ নলবাৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বাক্সা সকলো চাই আছে থেংক ইউ ছ' মাছ এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে চাই লোৱা নিউজটো কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে
খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে, কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে। তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী, গতিকে সেইটো তেওঁ ভুল কৰা নাই। কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম, একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে। আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকে ছাবমিশ্যন দিলে। খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে, কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে। তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী, গতিকে সেইটো তেওঁ ভুল কৰা নাই। কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম, একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে। আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকে ছাবমিশ্যন দিলে। খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে, কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে। তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী, গতিকে সেইটো তেওঁ ভুল কৰা নাই। কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম, একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে। আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকে ছাবমিশ্যন দিলে। খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে, কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে। তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী, গতিকে সেইটো তেওঁ ভুল কৰা নাই। যিহেতু বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক ন্যায়ালয় আহিবই লাগিব। তেওঁলোক আহিবই লাগিব, কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো। প্ৰক্ৰিয়াটো আৰম্ভ হৈছেহে। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকো সমানে দোষী আমাৰ মতে। আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানেই দোষী। আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে। তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে 75 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে। তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো গেষ্ট্ৰিক, নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে? এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে বাট কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে। কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে। তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। আমি ইতিমধ্যে দিছোঁ, সেইখিনি দিয়া হৈছে। সেই বস্তুবিলাক নতুনকৈ ইনভলভ হ'ব। আমি তেতিয়া সময়ে গম পাম। আৰু আমাৰতো স্থিতি একেটাই আছে, তেওঁলোক আহিবই লাগিব আওতালে, সিমানে। মই মন্তব্য কৰিছোঁ, মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল। গতিকে সকলো চাক্ষুষ প্ৰমাণ তেওঁ। সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ। তেওঁৰ কৰ্তব্য কৰিব লাগে। তেওঁ একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰবধ যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰবধ হওক, এই অসুৰবধেই হ'ব লাগিব। আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব। আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি আছে যে তেওঁলোক আহিবই লাগিব।
তেওঁলোকো সমানে দোষী আমাৰ মতে আমাৰ তেওঁলোকো চকুত সমানে তেওঁলোক এই ইয়টখনত সমানে। থকা প্ৰতিজনেই সমানেই দোষী আৰু সমানেই তেওঁলোকে দোষী। প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে মুখেৰে ফেন ওলোৱা দেখিছে তাৰপিছতো গেষ্ট্ৰিক নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে দাঁতে দাঁতে লাগিছে তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে আৰু তেওঁলোকে কৈ আছে বাট কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে কিয় নামিবলৈ দিছিলে আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব'জ হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত